আজি আমি বনাম ভোট জলকীয়া আচাৰ। ভোট জলকীয়াখিনি এনেকৈ কাটি ল'লোঁ সৰু সৰুকৈ, আৰু এয়া ৰঙা সৰু জলকীয়া সৰু সৰুকৈ আমি পিচ কৰি ল'লোঁ। পিচ কৰাৰ পিছত এয়া আমি কেৰাহীত গৰম কৰি থৈ দিয়া তেলত জিৰা ধনিয়া দিয়া আছিলে, অকণমান হালধি দি অকণমান ফিটি ল'লোঁ। তেলখিনি নৰ্মেল গৰম হৈ আছে, তাতে আমি ধুনীয়াকৈ গোটেইখিনি বস্তু আমি খুলি ল'লোঁ। খুলি লোৱাৰ পিছত আমি এই কাটি থোৱা ভোট জলকীয়াখিনি তাতে দি দিম। দিয়াৰ পিছত আমি লাহে লাহেকৈ অকণমান লৰাই থাকিম। কমচে কম 1 মিনিটমান লৰাই থৈ দিম, যাতে গোটেইখিনি মছলা জলকীয়াখিনি ভিতৰত সোমাই যায়। এনেকৈ লৰাই থাকি লাষ্ট টাইমত আমি বৈয়ামত ভৰাই দিম। এনেকৈ আপোনালোকেও ভোট জলকীয়া আচাৰ ঘৰতে বনাই খাব পাৰিব। এয়া আমি এনেকৈ লৰাই ল'লোঁ, গোটেইখিনি সোমাই গ'ল। এতিয়া আমি বৈয়ামত ভৰাই দিম। এনেকৈ এয়া আমি লগতে আমৰ আচাৰো বনাইছিলোঁ। এইটো ভিডিঅ' পিছত আপোনালোকক দিম বাৰু।